আমাৰ এই সোনিয়া যে এই আমাৰ সোনিয়া কি হ'ল এই মোৰ পছন্দ হৈছে কি হ'ল নাই ক তাৰপিছত মানে প্ৰপ'জ কৰিব লাগে কেনেকে কৰোঁ কি হৈছে তাক প্ৰপ'জ কৰিবি আইডিয়া নদে আইডিয়া লাগে তই কাম কৰ তাক গিফ্ট দি দে গিফ্ট সোনিয়া গিফ্ট দে গিফ্ট কি দিওঁ যিকোনো কিবা এটা গিফ্ট দে সি ভাল পাব আৰু প্ৰপ'জ কৰি দিবি यारा तेरी यारी को मैंने तो खुदा माना ओ माही रे ओ माही रे माही मैनू छड्डियो ना कि तेरे बिन दिल नहीं लगना সোনিয়া তোমাৰ গিফ্ট এটা আছিলে प्यार तुझे करता हूँ देख मेरी आंखों में तेरे बिना नींद नहीं आती है रातों में বিধাতাই রংসাই জিয়াই জিয়াই মরি সোহাই বুকুরা মঠু নীলে কারি হাই নিষ্ঠুর নিয়তি জীবন সুইচাইড কৰিব গ'ল নেকি বে নাই 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 ক্ষমিধার করে নাই আজি নাই না কি কৰিব লৈছে ইয়াত মৰিব লৈছে নেকি অলপতে মৰিলেহেঁতেন ইয়াত এজনী ছোৱালী থাপৰ মাৰিছে কাৰণে মৰিব লৈছে নেকি পাগল নেকি তই তই নাই গম পালি মোক ছোৱালীয়ে চাব মাৰিছে বুলি কিবা কৰিলি নাই তই কিবা কৰিছ নেকি মোক তই জল্দি কৰ কিবা কৰিছ তই কৰিছোঁ কিবা এটা মোৰ কাৰণে হৈছে কিন্তু দেখ মই কৈ আছোঁ কিন্তু তই নমৰিবি কিন্তু জল্দি কৰ কি কৰিলি চা ফটো পোৱা নাই থেংক ইউ যাওঁ দেই থেংক ইউ আহি আছোঁ দেই খবৰ দিছোঁ তাই সোনিয়াক প্ৰপ'জ কৰে চালা কিবা কৰিব লাগিব তাৰ প্ৰপ'জ কৰিব দিবই নালাগিব ৰ কি কৰোঁ আইডিয়া हेलो হেল্ল' সোনিয়া কোন মই বিএনএ কৈছোঁ তই ইয়াত কেলে ফোন কৰিলি এই শুনা না বেয়া নাপাব মই তোমাক এটা কিবা এটা কথা ক'বৰ কাৰণে ফোন কৰিছোঁ তোৰ লগত একো কথাই নাই আগৰ কথা পাহৰি গৈছা নেকি तुझे देखा तो ये जाना सनम এইবিলাক বাদ দিয়া না মই তোমাক ভাল পাওঁ তুমিতো জানাই ন একো ভাল পোৱা নাই ফোন থ চুপচাপ শুনা না হ'ব এটা কথা শুনা যে মই না তোৰ দীপৰ হাতত তোমাৰ কাৰণে কিবা এটা গিফ্ট পঠাইছোঁ তুমি গিফ্টটো ল'বা ভাল নোপোৱা নাই দেই এইসব গিফ্ট দিয়া যে বন্ধ কৰ মোক একো গিফ্ট নালাগে তোৰ কাৰণে মই ছোৱালীৰ পৰা চৰ খাব লগা হ'ল কাপোৰ মাৰিছ কিন্তু তই চুইচাইড নকৰিবি ভাই ইয়াত তই বল মোৰ লগত তোৰ কি লাগিছে মই চুইচাইড কৰিব আহিছিলোঁ তই কি ইয়াৰ বিল্ডিঙৰ পৰা বিল্ডিঙত কি কৰিবলৈ আহে মানুহ হাৱা খাব আহিছিলোঁ গৰম উঠি আছে দেখিছ আজি কিমান গৰম কি তই চুইচাইড কৰিব অহা নাই কোনে ক'লে মই হাৱা খাব আহিছোঁ আজি ভাবিছোঁ কাৰণে হেৰি আজি মই বন্ধুত্ব খতম दोस्त
নাই प्यार प्यार ना रहा जिंदगी हमें तेरा एतबार ना रहा। হে গাইজ, যদি আমাৰ ভিডিঅ'ছ আপোনালোকক ভাল লাগিছে তো প্লিজ তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু Subscribe ছাবস্ক্ৰাইব কৰিব কৰিব। জপিয়া জপিয়া যা অলপ জপিয়া জপিয়া যাব লাগিব না বস্তু তই ৰিয়েক্ট কৰা নাই তই ঘূৰিব লাগিব না তই মই এনেকৈ